আমাৰ মানুহখিনিক যে ব্যৱহাৰ কৰিব নাজানে। পলিথিনটো আপুনি ব্যৱহাৰ কৰিব নে বৰ্জন কৰিব? বৰ্জন কৰিম। কিবা কাৰণ নিশ্চয় নিশ্চয় মানে কি পৰিৱেশ বিনষ্ট হৈছে। কি ক'ব, প্লাষ্টিকটো ব্যৱহাৰ কৰিব নে বৰ্জন কৰিব? বৰ্জন কৰিব লাগে। কিন্তু চিপছৰ পেকেটবিলাক যে বৰ্জন কৰে সেইটো প্লাষ্টিকৰ ভিতৰতে পৰে। চব মিলাই মই কৈছোঁ, প্লাষ্টিকৰ বটল হওক, চিপছৰ পেকেট হওক বা পলিথিন হওক, যিকোনো। কিন্তু ঠিক আছে, চৰকাৰে বাৰু প্লাষ্টিকটো পলিথিনটো সাধাৰণতে বন্ধ কৰিব। বাকী কৰিলে বাৰু কিন্তু চিপছৰ পেকেটবিলাক যিবিলাক কোম্পানীৰ পৰা আহি আছে, চিপছৰ পেকেট সেইবিলাক বৰ্জন কৰিব লাগে। সেইবিলাকটো বন্ধ কৰিব লাগে। ইয়াৰ কিবা এটা বিকল্প দিব নেকি? পলিথিনৰ পৰিৱৰ্তে কিবা বেলেগ? কাগজটো ব্যৱহাৰ কাগজ কি ক'ব, প্লাষ্টিক বৰ্জন কৰিব লাগে নে ব্যৱহাৰ কৰিব লাগে? ব্যৱহাৰ কৰিব নালাগে। ব্যৱহাৰ কৰি পেলাই ভালকৈ যত্ন কৰি বস্তুটো পুৰি নাপেলাই তেনেকৈ হয়। তো আপুনি কৈছে যে প্লাষ্টিকটো ব্যৱহাৰ কৰক, কিন্তু ব্যৱহাৰ কৰাৰ পিছত পুৰি পেলালে তাৰ সমস্যাৰ সমাধান হ'ব। ঠিক আছে। বন্ধ কৰিব লাগে, এটা সমস্যা বহুত সৃষ্টি হয়। দাদা কি ক'ব, প্লাষ্টিকটো বৰ্জন কৰিব লাগে? আমাৰতো প্লাষ্টিক ব্যৱহাৰ কৰিব লাগে নে বৰ্জন কৰিব লাগে? বৰ্জন কৰিব লাগে। তো কিবা কাৰণ নিশ্চয় কিবা এটা কাৰণ মানে ধুনীয়া পানী হ'লে পানী জমা হৈ যায়। খুব বাইদেউ খুব এটা ধুনীয়া বিকল্প আছে, কাগজৰ বস্তু ইউজ কৰিব লাগে। জইন মিলি কৰিছে এবাৰ। তুমি হাতত যে লৈ আছা বটলটো, সেইটো তো আজিৰ পৰা চাগে ব্যৱহাৰ নকৰিবা? ঠিক আছে। দাদাই কৈছে ব্যৱহাৰ কৰিব লাগে, কিন্তু যিসকলে কৈছে ব্যৱহাৰ কৰিব লাগে তেওঁলোকে তাৰ এটা বিকল্পও দিছে। বিকল্পটো বেয়া নহয়। যদি প্লাষ্টিকটো য'তে ত'তে পেলাই নথৈ পুৰি দিয়ে, তো তেনেকৈ আমি এটা সমস্যাৰ পৰা সমাধান পাব পাৰোঁ। মৰিগাঁও টাউনত এটা সজাগতা অনাৰ প্ৰচেষ্টাৰে গাত পলিথিনখিনি আগত জাতীয় পতাকালৈ টাউন এটাতে ঘূৰি ফুৰিছে। আৰু দাদাজনে অত্যন্ত লিপ দিলে অকণমান আগলৈ যাবলৈ, কাৰণ বহুত গৰম হৈছে, বহুত গৰমত ঘূৰি ফুৰি আছে। তো দাদা থেংক ইউ দেই। দাদা থেংক ইউ। দাদাই অলপ লিপ দিলে। দাদা কি ক'ব, প্লাষ্টিকটো আপুনি কৈ দিয়ক, প্লাষ্টিকটো ব্যৱহাৰ কৰিব নে বৰ্জন কৰিব? আপুনি বন্ধ কৰিব লাগে। ইয়াৰ কাৰণ কিবা? ইয়াৰ কাৰণ লেতেৰা হৈ যায়, জাবৰ যায়। আৰু গাঁৱৰ যিহেতু বানপানী গতিকে গাঁৱৰ পথাৰে চথাৰে কৰি অলপ খেতি বাতি নষ্ট কৰি হয় তেনেকুৱা। তো সেইকাৰণে প্লাষ্টিকটো বন্ধ কৰিব লাগে। তো ধন্যবাদ দাদা অলপমান আগুৱাই দিয়াৰ বাবে। তো যিহেতু মৰিগাঁও টাউন গোটেইখন খোজকাঢ়ি খোৱাটো